Think success. Don't think failure. জীৱন আৰু আমি বুৰলৈ সকলোকে স্বাগতম জনাইছো। আপুনি ঘৰত, স্কুলত, অফিচত, খেল পথাৰত য'তেই নাথাকক কিয় এনি টাইম পজিটিভ থিংকিং লৈ থাকিব। যদি আপুনি ডিফিকাল্ট সিচুৱেশ্যনৰ সন্মুখীন হ'ব লগা হয় তথাপিও চিন্তা কৰিব আই উইল উইন, মই জয় হ'ম, পৰাজয় নহয়। আপুনি যদি কাৰোবাৰ লগত কম্পিট অৰ্থাৎ প্ৰতিযোগিতা কৰিব গৈ আছে তেনেহ'লে চিন্তা কৰক মই তেওঁতকৈ বেষ্ট, মই আউট ক্লাছ নহয়। এটা সময়ত ক্ৰিকেট জগতত ৱেষ্ট ইণ্ডিজ টীমটোৰ সন্মুখীন হ'বলৈ ৱৰ্ল্ডৰ প্ৰায় আটাইবোৰ টীমে ভয় খাইছিল। তেওঁলোকৰ বলাৰৰ বলিং ফেচ কৰিবলৈ প্ৰায়বোৰ ক্ৰিকেটাৰেই ভয় কৰিছিল, যাৰ ফলত ৱেষ্ট ইণ্ডিজ টীমটো অপ্ৰতিৰোধ হৈ উঠিছিল। এটা ডায়লগ আছে, যো ডৰ গয়া সমঝো মৰ গয়া। আপোনাৰ মাইণ্ডটো থট ফেক্টৰী এদিনত ইমান চিন্তা প্ৰডিউচ কৰে যে আপুনি তাক গণি শেষ কৰিব নোৱাৰিব। ছাকচেছফুল মানুহবোৰৰ গাত কিছুমান লক্ষণ দেখা যায়। তেওঁলোকে ৰিস্ক ল'ব পাৰে, তেওঁলোকৰ চেল্ফ বিলিফ আছে, তেওঁলোক আশাবাদী, তেওঁলোক সহনশীল আৰু তেওঁলোকে ফেইলিয়ৰক গ্ৰহণ কৰিবৰ কাৰণে সাজু থাকে। সফল মানুহে ছাইড লাইনত বহি দিব্য স্বপ্ন নেদেখে, তেওঁলোকে সেইটো কৰে যি তেওঁলোকে চিন্তা কৰে। চ' ফ্ৰেণ্ডছ, ৰিস্কক ভয় নকৰি আগুৱাই যাওক, চাওক কি ঘটে। এটা বিষয়ত নিজকে পৰীক্ষা কৰক। অনলাইন আৰ্নিং কৰা যদিও ইমান সহজ নহয় তথাপিও আপোনালোকে ইয়াক ট্ৰাই কৰি চাব পাৰে। ই অলপ সময় ল'ব, কিছু হাৰ্ডৱৰ্ক কৰিব লাগিব, এই বিষয়ত আপোনাৰ স্কিল ডেভেলপ কৰিব লাগিব। এনেই বহি থকাতকৈ অলাগতিয়াল কামত সময় নষ্ট কৰাতকৈ আপোনালোকে ইয়াক ট্ৰাই কৰি চাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ নলেজ বাঢ়িব, ভয় কমিব, নিউ স্কিল ডেভেলপ হ'ব। অনলাইনত আপোনালোকে এনেবোৰ বিষয় ট্ৰাই কৰি চাব পাৰে, পডকাষ্ট, ব্লগিং, এফিলিয়েট মাৰ্কেটিং, ফ্ৰীলান্সিং, অনলাইন ছাৰ্ভে আদি। চ' ট্ৰাই কৰি চাওক ফ্ৰেণ্ড। বেষ্ট অফ লাক। নেক্সট ভিডিঅ'টোত আকৌ লগ পাম। ধন্যবাদ।